বন্ধুসকল, আজি আমি গুৱাহাটীৰ পৰা যাত্ৰা কৰিছোঁ আমাৰ উত্তৰ গুৱাহাটীৰ হাজোৰ মণিকোট পাহাৰৰ ওপৰত অৱস্থিত প্ৰায় ৮,০০০ বছৰ পুৰণি হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শনৰ বাবে। আৰু মোৰ পৰিয়ালৰ লগতে মোক সংগ দিছে আপোনালোকৰ সকলোৰে পৰিচিত জনপ্ৰিয় অভিনেতা দুলাল বেজবৰুৱা ওৰফে কেওট আংকলে। এয়া মন্দিৰৰ প্ৰৱেশদ্বাৰ। আমি প্ৰৱেশদ্বাৰেদি আমি আগবাঢ়ি যাম। এয়া চাওক, তলৰ পৰা ৯৩টা চিৰি বগাই আমি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰলৈ আগবাঢ়িছোঁ। এতিয়া আমি গৈ আছোঁ। এই মন্দিৰৰ মূল চৌহদৰ প্ৰৱেশ। এই ঠাইতে প্ৰথম চাকি ধূপ আদি জ্বলাই আমি অগ্নি পূজা কৰিলোঁ। তাৰপিছত আমি মন্দিৰৰ আন অংশলৈ আগবাঢ়িম। পুৰীৰ যিটো জগন্নাথ মন্দিৰ আছে তাৰ লগত ইয়াৰ কেনেকুৱা সম্পৰ্ক, মানে কিবা? পুৰী আৰু আমাৰ হাজো হয়গ্ৰীৱ মাধৱৰ সম্পৰ্কটো এটা এনাজৰী নিচিনা চৰি। আপোনাৰ হয় কি, তাৰমানে ইন্দ্ৰদুম্বা ৰজাই সপোনত দেখিছিল, মানে সপোনত বিষ্ণুৱে সপোন দেখুৱাইছিল যে সাগৰত এটুকুৰা কাঠ ভাঙি আহিব, তুমি ৰাতিপুৱা গ'লে দেখিবা। আৰু সেই কাঠ টুকুৰা দুচাও কৰি দুটুকুৰা দুটা ভাগ কৰি এভাগ জগন্নাথ পুৰী আৰু এভাগ হাজোৰ মণিকোট পাহাৰত হয়গ্ৰীৱ মন্দিৰ স্থাপন হ'ব। আৰু সেইমতে ৰজাই ৰাতিপুৱা গৈ দেখিলে যে সাগৰত এটুকুৰা কাঠ সঁচাই ভাঙি আহিছে। আৰু তেওঁ মানুহ লগাই সেই কাঠ টুকুৰা পাৰলৈ উঠাই আনিলে আৰু তাৰ পৰাই দুচাও কৰি তাতে সুভদ্ৰা, বলোৰাম আৰু কৃষ্ণৰ মূৰ্তি সাজিলে, য'ত জগন্নাথ আজি তাত স্থাপিত হৈছে। আৰু বাকী চোৱা, এই হাজোৰ এই মণিকোট পাহাৰতে হয়গ্ৰীৱ মাধৱ মন্দিৰ স্থাপন কৰিছে। ভিতৰত আপুনি মূৰ্তি দেখিব। আমাৰ কিন্তু 5টা মূৰ্তি আছে। আৰু সেইবাবে জগন্নাথ পুৰী মহাপ্ৰভু জগন্নাথ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ এটা বিৰাট এনাজৰী সম্পৰ্ক মিলন। আৰু যোন জগন্নাথত যায়, জগন্নাথত গ'লে আমাৰ হাজো আহিবই লাগিব, আৰু হাজোত গ'লেও আহিলেও জগন্নাথত যাব লাগে, নিয়ম। আৰু লোকবিশ্বাস আছে যে হাজোত 3বাৰ আহিলে জগন্নাথ নগ'লেও হয়। কিছুমান মানুহ যাব নোৱাৰে, আৰ্থিকভাৱে দুৰ্বল বা শাৰীৰিকভাৱে দুৰ্বল, তেতিয়া তেওঁলোকৰ কাৰণে ইয়াতে 3বাৰ যদি আহি যায় তেতিয়া জগন্নাথ দৰ্শন হয় বুলি কয়। 3বাৰ। এয়া মন্দিৰৰ চৌহদত পূজাৰ কাৰ্যসূচী আৰু নিয়মাৱলীৰ ফলক। চাওকচোন, এয়া চব ভক্তসকল কেনেকৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে, ভিতৰলৈ। আৰু কিন্তু এটা কথা আপোনালোকক কৈ থওঁ, মন্দিৰৰ ভিতৰত মূৰ্তিৰ ফটো তোলা একেবাৰে নিষেধ। মন্দিৰৰ ভিতৰত ভিডিঅ' তোলাও নিষেধ আৰু ফটো তোলাও নিষেধ। সেইকাৰণে আমি মন্দিৰৰ ভিতৰ ভাগৰ একেবাৰে ভিতৰ ভাগৰ ছবি বা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ অপাৰক। ইয়াত সকলো সম্প্ৰদায়ৰ মানুহ আহে। মুছলিমে ভোট দিছে, ৰাইটছ আছে। মই আমাৰ ইলেকশ্যন হয়, আমি ইলেকশ্যন খেলি আহিছোঁ, এনেই অহা নাই। মই ইয়াতে মেম্বাৰ ছেক্ৰেটাৰী ইলেকশ্যন খেলিছোঁ। মুছলিমে ভোট দিয়ে, তেওঁলোকে ভোট দিয়া অধিকাৰ আছে, কিন্তু সিহঁতে বাপ ল'ব নোৱাৰে। ইয়াত বাপ ল'ব নোৱাৰে। এয়া হ'ল মন্দিৰৰ পশ্চিম দুৱাৰ। আৰু কোৱা হয় যে এই মন্দিৰৰ পশ্চিম দুৱাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ পূব দুৱাৰৰ লগত সম্পূৰ্ণ মুখামুখি হৈ আছে। এই যে ঘৰটো দেখিছে, এই ঘৰটো যে দেখিছে, তাত আগতে বুলবুলি চৰাইৰ যুঁজ হৈছিল বিহুৰ সময়ত, কিন্তু এতিয়া সি সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে। গতিকে বুলবুলি চৰাইৰ যুঁজ আজিকালি নহয় এই ঘৰটোতে।
এয়া শংখ ঘণ্টাৰ শব্দ শুনিছে নিশ্চয়। ভিতৰত অন্ন পূজা চলি আছে, অৰ্থাৎ মানে ভোগ দিছে ভিতৰত। কি পূজা? অন্ন পূজা। অঁ, মানে তেতিয়া বন্ধ হৈ যায় ন, দুৱাৰ বন্ধ হৈ থাকে। অঁ, এই অন্ন পূজাৰ পিছতে মানে ভোগ দিয়ে হয় নাই? অঁ, অন্ন পূজাৰ পাছতে সমবেত ভক্তগণক ভোগ প্ৰদান কৰা হ'ব। এয়া বহি আছে ভক্তসকল, তেওঁলোকক ভোগ প্ৰদান কৰা হ'ব। এয়া ভোগ বন্তি চলি আছে আৰু সেইকাৰণে মানুহৰ মংগলৰ কাৰণে, পৰিয়ালৰ মংগলৰ কাৰণে, যিকোনো এটাৰ কাৰণে উপশম কৰাৰ কাৰণে আমি সদায় তাৰমানে 5 পোৱা তেল আৰু চাকি বন্তি দিওঁ। আৰু আমাৰ জাল মালা হয়, মূৰ্তি ভগৱান বিষ্ণুৰ মূৰ্তি গোটেই গাটো একদম ডালাত দেখিছে নহয়, জাল পাহাৰ নিচিনা, এই জালমালা আমাৰ লাগে। জালমালাটো দিয়ে। আৰু ইয়াত আমাৰ কাতি বিহু, মাঘ বিহুত যথেষ্ট মানুহ হয়। কাতি বিহুত হয় কি, কাতি বিহুত এনেকুৱা মানুহ হয়, কাতি বিহুত হয় কি তুলসী দিলে বহুত পুণ্য হয়। কাতি মাহত তুলসী দিলে পুণ্য হয়, সেইকাৰণে ইয়াত কাতিব তুলসী দিয়ে। আৰু তুলসী এই কাৰণে দিয়ে যে আপোনাৰ আজনে হলে, কিবা বেমাৰ হলে, ইয়াত মানুহ আজনে হয় নহয়, ইয়াত তুলসী দিলে সেইটো নিজে নিজে ভাল হৈ যায়। সেইটো মানুহৰ দৃঢ় বিশ্বাস, আৰু সেইকাৰণে কাতি মাহত আহি যায়। আমিও মন্দিৰ দৰ্শনৰ বাবে তুলসী মালা আৰু লক্ষীৰ বাবে নাৰ্জীৰ মালা লৈ মন্দিৰত প্ৰৱেশ কৰিছিলোঁ। ভোগ গ্ৰহণৰ অন্তত এয়া পুনৰ 93টা চিৰি নামি আমি উভতি আহিছোঁ। এয়া চাওক, মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ভক্তসকল তললৈ নামি আহিছে। এই যে পুখুৰীটো দেখিছে, এই পুখুৰীটোৰ নাম বিষ্ণু পুষ্কৰ। ইয়াৰ বিশেষত্ব হ'ল ইয়াত বহুত পুৰণি কাছ আছে। মই পাৰিলে আপোনাক কাছখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সেয়া আপোনালোকে দেখিছে কাছ ধুনীয়াকৈ আহি আছে। আগতে বাহিৰৰ মানুহে বিভিন্ন খাদ্য কাছক যোগান ধৰিছিলে, কিন্তু এতিয়া সেয়া নিষেধ কৰা হৈছে, কাৰণ বাহিৰৰ খাদ্য খাই বহুতো কাছ আৰু মাছৰ হেনো প্ৰাণ নাশ হৈছিলে। এই আমাৰ উভতিবৰ সময় হ'ল। আমি এতিয়া মহাবাহৰ ওপৰেদি, পুৰণা শৰাইঘাট দলঙৰ ওপৰেদি গুৱাহাটী চহৰলৈ উভতিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কোনোবাই যদি মোৰ চেনেলটো সঁচাকৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।